हेलो एवरीवन मोर नाम है राहुल जैन। प्रथमते मोर चेनेलटोলৈকে সকলোকে स्वागतम জানাইছো। আজি মই সকলোৰে মাজত প্ৰথম শ্ৰেণী আৰু দ্বিতীয় শ্ৰেণীৰ বাবে যোগ আৰু বিয়োগ অংক কেনেকৈ কৰিব লাগে তাকে বুজাব অলপ চেষ্টা কৰিম। সো এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰিম। তো আমি ফাৰ্স্ট টাইম ভিডিঅ'টো আৰম্ভ কৰিব বিচাৰিছো যোগ অংকৰ পৰা। আমার প্রথমতে আমি ললো 1 নম্বৰ যোগ অংক। যোগ অংক তো যোগ অংক আমি প্রথমতে এটা লৈছো 1 নম্বৰত আমি লৈছো 87 আৰু ললো আমি 75। সো আমি এতিয়া ইয়াত যোগ কৰোতে আমার লৰা ছোৱালীয়ে সদায় এটা ভুল কৰে। কাৰণ হেতু ভুল হৈছে যেতিয়া আমাৰ দুটা অংক যোগ কৰা যায়, এই দুটা অংক যেতিয়া যোগ কৰোঁ তেতিয়া আমাৰ 12 হয়। যদি আমি তেতিয়া আমি লৰা ছোৱালীয়ে 12 লিখি দিয়ে। কাৰণ এটো সকলো লৰা ছোৱালীৰ ভুলটো ইয়াতে হয়। কাৰণ আমি ইয়াত 12 নিলিখো। কাৰণ এতিয়া আমি ধৰি লোৱা এটো 87 প্লাস 75। সো আমি তো 12 টাইর আমি কি লিখিম ইয়াতে 2। আমার উকলি বয়ে একটু উকলি যাব। একটু উকলি যাওয়ার লগে লগে একটু তার আগফালে থকা সংখ্যাটোৰ লগত যোগ হৈ যাব। কাৰণ সেই দুটা সংখ্যা যেতিয়া আমি যোগ কৰোঁ তেতিয়া সেই দুটা সংখ্যা হ'ব আমাৰ 15। তো আমি ইয়াতে ল'ৰা ছোৱালীও পাহৰি যায় উকলি যোৱা অংক 15 লিখি দিয়ে। সো আমার এই 15 লগত আমার এই একটু যোগ হলে আমার হব 16। তো আমার উত্তর হব 162 মতলব 162। তো আমার আর এটা উদাহরণ দিছো আমি লৈছো 97 আৰু 58। তো আমি ধৰি লোৱা 97 আৰু 58 অংকটো একে। কাৰণ আমাৰ 7 আৰু 8 হয় 15। 15 আমাৰ হ'ব বহিব 5। আমাৰ উকলি যাব 1। আমাৰ এই 1টো তাৰ আগৰ সংখ্যাটো যোগ হোৱাৰ লগে লগে ইয়াৰ লগত যোগ হৈ যাব। কাৰণ আমাৰ যেতিয়া এইটো অংক হ'ব 9 5 14। 14 হোৱাৰ লগে লগে আমার এই একটু যোগ হওয়ার লগে লগে আমার 14 লগত 1 যোগ হওয়ার লগে লগে আমার হব 15। তো আমার 15 হওয়ার লগে লগে আমার উত্তরটো হব 155 না 155। সো আমি এতিয়া নেক্সট স্টেপ 2 নম্বৰলৈকে যাওঁ। 2 নম্বৰত আমি বুজাব বিচাৰিছো বিয়োগ অংক। বিয়োগ অংক কেনেকৈ কৰে, বিয়োগ আমি কেনেকৈ কৰিব লাগে। এটা আমাৰ হ'ব বিয়োগ। বিয়োগ আমার ল'ৰা ছোৱালীয়ে ধাৰ লোৱা অংকত বহুত ভুল কৰে। যেনেকা 97 মাইনাস আমার ইয়াতে হ'ব 97 মাইনাস 49। যদি আমার হাতৰ পৰা 9 যাব নোৱাৰে। কাৰণ ল'ৰা ছোৱালীবোৰে ইয়াতে সৰুতে ভুল কৰে 9ৰ পৰা হাতৰ পৰা যদি 9 যাব নোৱাৰে 0 দি দিয়ে। কিন্তু এটা আমাৰ ভুল হ'ব। কাৰণ ইয়াতে আমাৰ হ'ব 97 মাইনাস 49। কাৰণ আমাৰ ইয়াতে 9ৰ পৰা ইয়ালৈ 1 ধাৰ কৰিব লাগিব, 9 লৈকে যাব। ইয়াত হ'ব এতিয়া 17। 17ৰ পৰা তেতিয়া আমাৰ ইয়ালৈ 9 গুচি গ'লে 8 থাকিব। 8 থাকিব। 8 থকাৰ লগে লগে ইয়াত আমাৰ ইয়াৰ পৰা ইয়ালৈ 1 ধাৰ কৰা হয়। যদি আমি ইয়ালৈ 1 ধাৰ কৰোঁ 1 ধাৰ কৰাৰ লগে ইয়াত আমাৰ থাকিব 8। 8ৰ পৰা আমাৰ যদি 4 যায় তো সিহঁতি ডাইৰেক্ট পাহৰি থাকে ইয়াৰ 1 ধাৰ যে লৈছিলোঁ সেইটো পাহৰি পিনি ডাইৰেক্ট 9ৰ পৰা 5 বিয়োগ কৰি দিয়ে। আৰু ইয়াতে আমাৰ উত্তৰটো ভুল হ'ব। কাৰণ আমাৰ ইয়াতে কৰিব লাগিব ইয়াৰ পৰা ইয়ালৈ 1 ধাৰ গ'ল আমাৰ থাকিলেগে 8। তো 8ৰ পৰা আমাৰ 4 গ'লে 4। তো আমাৰ 4ৰ পৰা 4 গ'লে আমাৰ থাকিল 4। সো আমাৰ উত্তৰটো হ'ব 48। তো আমি আৰু এটা উদাহৰণ দিছো। যেনেকা আমাৰ 82 minus
45 যদি আমি ইয়াতে ধৰো 82 45 যদি আমি এইটো অংক কৰো একে হ'ব অংকটো কাৰণ আমাৰ ইয়াতে আমি ইয়াৰ পৰা ইয়ালে একদাৰ কৰিলে আমাৰ হ'ব 12 তো 2 ৰ পৰা আমাৰ 5 টো যাবই নোৱাৰে সেই কাৰণে ইয়ালে একদাৰ কৰিলে আমাৰ অংকটো হ'ব 12 12 ৰ পৰা 5 গলে আমাৰ থাকিব ইয়াতে 12 ৰ পৰা আমাৰ 5 গলে এটো অংক ইয়াত আনিলে 12 12 ৰ পৰা আমাৰ 5 গলে থাকিব 7 সো আমাৰ ইয়াতে থাকিব ইয়াৰ পৰা ইয়ালে একদাৰ গুছি গলে এটোৰ পৰা এক ইয়ালে গুছি যোৱাৰ লগে ইয়াৰ পৰা মাইনাস হ'ব মাইনাসৰ লগে লগে ইয়াত আমাৰ হাতত থাকিব 7 7 ৰ পৰা আমাৰ 4 গুছি গলে আমাৰ থাকিব 3 তো 3 থাকিব আমাৰ এনসাৰটো হ'ব 37 আৰু এই ভিডিওটোত আমি ইমানে আৰু এই ভিডিওটো ইমানতে সমাপ্ত কৰিছো যদি ভিডিওটো ভাল লাগে লাইক কৰিব কমেন্ট কৰিব আৰু সাবস্ক্ৰাইব কৰি দিব আৰু ওচৰত থকা বেল আইকনটো দবাই দিব